A few moments later. Hi, hello, namaskar. Welcome to my new blog. আপোনালোকে চাই আছে দা আসামিজ বয়। তো গাইজ মই এতিয়া গৈ আছো ডাবল টেকাৰ ব্ৰিজ মানে শিলঙত আছে আৰু জাগাটোৰ নাম হ'ল নংৰিহাট। সো দাদা আছে, দাদাৰ গাড়ীত গৈ আছো। তো অকণমান দূৰ আছে বাৰু, মানে কি হ'ল ৰাস্তাত বহুত জাম পালোঁ। সো জাম পোৱাৰ কাৰণে অকণমান টাইম লাগিলে। সো এতিয়া লাহে লাহে গৈ আছো। তো কুঁৱলী ষ্টাৰ্ট হ'লে আৰু মানে ফগ অলপ অলপ ওলাইছে ফগ। তো দেখাম আপোনালোকক, ধুনীয়াকৈ চাই থাকক ব্লগটো। Keep watching my blog আৰু ব্লগটো বহুত এনজয় হ'ব। চাই থাকক। নাই তো গাইজ মই ডেষ্টিনেশ্যন আহি পালোঁ। তো এতিয়া গৈ আছোঁ। ব্ৰ' আছে মোৰ লগত। ব্ৰ' হাই Hi, ব্ৰ' আছে। ব্ৰ' মই যাম। হোৱাটছ ইউৰ নেম ব্ৰ'? my name is Cam. ইয়াৰ নাম ক্যাম হয়। চ' ইয়াৰ লগত গৈ আছোঁ, মানে মই অকলে নাপাওঁতো চিনি ডাইৰেক্ট। চ' মানে আমি দুইজন যাম, মানে গাইড হয় মোৰ। চ' এই জেগালৈ লৈ যাব মোক। তো বলক আপোনালোকক দেখাই আছোঁ। হাউ মেনি ষ্টেপ? 2,800 step till double bridge. মানে 4,000 চিৰি ওপৰত যাব লাগিব উঠি পেলাই। তাৰে পিছতহে মানে ব্ৰিজটো মই পাম। চ' বলক আপোনালোকক দেখাই আছোঁ। কিপ ৱাচিং দ্য ব্লগ, বম লাগিব, এনজয় হ'ব। তো বলক। তো গাইজ গৈ আছোঁ, মানে বহুত ডেঞ্জাৰ হয়। ষ্টেপবিলাক মানে বহুত সৰু সৰু ষ্টেপ, বহুত স্মল হয়। চ' লাহে লাহে গৈ আছোঁ। দুইজন এইবিলাক গৈ আছে মানুহ আগত। চ' কিছুমানতো আহি ৰখিছে, মানে মাজত বহুত টাইম বহিছে। উপায় নাই, 4,000 ষ্টেপ গাইজ ধেমালি কথা নহয়। কিন্তু আমি গৈ আছোঁ। চ' নামোতে বেছি কষ্ট নাই, কিন্তু উঠোতে গম পাম কিমান এনাৰ্জি আছে গাত। চ' গৈ আছোঁ বাৰু, আপোনালোকক দেখাম। চ' চাই থাকক ধুনীয়াকৈ, স্কিপ নকৰাকৈ। কিপ ৱাচিং মাই ভিডিঅ'। তো গাইজ গৈ আছোঁ, কিন্তু এটা কথা ভাবিছোঁ মই, যোনে এইবিলাক চিৰি বনাইছে, কোনে বনাইছে? 4,000 চিৰি, তাকো ইমান মানে ওপৰৰ পৰা ইমান তললৈ, বা যেনে যিটো প্ৰচেছত বনাইছে, মানে চেলুট মানে তাক। शाबाश बेटा, बहुत बढ़िया। চ' গাইজ ব্ৰিজত এণ্টাৰ হ'লেও এখন ব্ৰিজ চাওক, চব মানে ইয়াতে হেৰি আছে, কেৱল মানে লোহাই হয়, এইবিলাক গুণা লোহাৰ। ত' চাওক তলত Day 4. তো গাইজ দিছ ইজ দ্য ৰুট ব্ৰিজ। ডাবল আছে ব্ৰিজ, তলত এখন আছে, ওপৰত এখন আছে। তো দিছ ইজ দ্য ৰুট ব্ৰিজ। তো দেখাই আছোঁ মই তলত আপোনাক ভালকৈ আপোনালোকক। তো বলক। আৰু বিৰাট মানে পিছাল, যিহেতু বৰষুণ দি আছে, মানে বৰষুণ দি আছিলে, মানে মই যেতিয়া আহিছোঁ তাৰে পিছত বৰষুণ কমিলে কিন্তু। চ' मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। গছৰে মানে সিপাৰে দলং আৰু দুখন মানে আছে, এখন ওপৰত অলপমান, এখন মানে অলপমান মানে তলত। চ' আপোনালোক কোন কোন আহিছে প্লিজ কমেণ্টত জনাব গাইজ। তো মানে বহুত বেছি কষ্ট হয় যদি মানে বয়সীয়াল মানুহ যদি কোনোবা আহিম বুলি ভাবিছে। চ' মোৰ হিচাপত নহাটোৱে ভাল।
गजब बेइज्जती है। তো গাইজ যিটোডাল গছৰ পৰা মানে শিপাৰ মানে আপোনাৰ দলং হৈছে গছডাল কিন্তু মৰা নাই এতিয়াও জীৱিত গছ তো মই দেখাই আছোঁ এইডাল গছ আৰু এইডাল গছ তো এই দুডাল গছৰ শিপা লগ হৈ পেলাই মানে এখন দলঙৰ নিচিনা হৈছে ওপৰত এখন হৈছে তলত এখন হৈছে দুডালেই গছ মাত্ৰ চ' গাইজ এইখনো এখন ব্ৰিজ হয় লোহাৰ ব্ৰিজ মানে চব এইবিলাক ৱায়াৰ আছে মানে তার আৰু মানে কিবা কিবি এনেকুৱা গুণা আছে আৰু এইবিলাকেৰে বনাইছে এইখন মানে গছৰ ব্ৰিজ নহয় চ' সেইটোৱে আৰু 3-4খনমান আছে আৰু ইয়াতে চাই লওক নেচাৰেল একদম মানে মজা মানে ক'ৰবাত থকা লাগে মানে ছিংগল ব্ৰিজ চালোঁ ডবল ব্ৰিজ চালোঁ চ' চাই পেলাই এতিয়া মানে আহি আছোঁ এতিয়া মানে মিনিমাম 3000মান চিৰি মানে ওপৰত যাব লাগিব উঠি চ' কিমান দূৰ পাৰোঁ যাওঁ বাৰু যদি ভাগৰ লাগে বেছিকৈ ৰখি ল'ম অকণমান তো গাইজ অকণমান বহিছোঁ ইয়াতে বহুত বেছি গৰম লাগিছে আৰু ইমান ভাগৰ লাগিছে মানে তো অকণমান ৰেষ্ট লৈছোঁ 5 মিনিট বহোঁ এই শিলত তো 5 মিনিট বহি পেলাই আকৌ যাম ওপৰত ইমান ভাগৰ লাগিছে মানে আপোনালোক আহক যদি মানে কষ্ট কৰিব পাৰে তেতিয়াই আহক যদি কষ্ট কৰিব নোৱাৰে প্লিজ নাহিব ইয়াতে কাৰণ 4000 চিৰি উঠি যোৱা একদম ইজি নহয় কিন্তু A few inches later. তো গাইজ অৱস্থা বেয়া একদম মানে বহুত বেছি ভাগৰ লাগিছে ইমান ভাগৰ লাগিছে মানে আপোনালোকক বুজাব নোৱাৰোঁ মই এতিয়া মাতত গম পাইছে মোৰ চ' আৰু বহুত আছে যাবলৈ চ' বলক লাহে লাহে যাওঁ বহুত বেছি ভাগৰ লাগিছে মানে ভৰি মানে নচলা হৈ গৈছে চ' তথাপিও গৈ আছোঁ লাহে লাহে চ' উপায় নাই যাব লাগিবই So, let's go. তো গাইজ অৱস্থা বেয়া হৈ গৈছে তলৰ পৰা আহি ইমান গৰম লাগিছে চ' টি চাৰ্ট লৈছোঁ সৰুকাই বহুত বেছি গৰম লাগিছে আৰু ইমান কষ্ট হৈছে মানে উঠিব আৰু মন আৰু বহুত মিনিমাম 500-600মান চিৰি আছে আৰু ওপৰত যাবলৈ চ' এতিয়াও গৈয়ে আছোঁ গৈ পোৱাই নাই চ' চাওক কিমান তলৰ পৰা আহিছোঁ উঠি তো গাইজ ফাইনেলি তাৰ পৰা আহি পালোঁ মই গাড়ী পালোঁ এইখন গাড়ীত আহিছোঁ চ' ড্ৰাইভাৰ আছে ইয়াতে আছে চ' ফোন কৰিছোঁ আহি আছে চ' ইমান বেছি ভাগৰ লাগিছে আৰু ভৰি ইমান বিষাইছে মানে একদম কি ক'ম আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকক মই দেখালোঁ চ' ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব গাইজ তো আজি ভিডিঅ'টো এইখিনিয়েই যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধুনীয়াকৈ তলত কমেণ্ট এটা কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব গাইজ তো আজিলৈ মানে গাইজ তো নেক্সট ভিডিঅ'ত লগ পাম বাৰু